নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ এটা নিমকি ৰেচিপি আৰু এই নিমকিখিনিনো মই কেনেদৰে বনালোঁ আৰু কিনো দিছোঁ তাকে ভিডিঅ'টো চাওকচোন। আৰু এয়া মই ময়দা লৈছোঁ। ময়দাখিনিত এতিয়া মই নিমখ অকণমান সানি দিছোঁ। এয়া কালজিৰা অলপ দি দিছোঁ। এতিয়া এইখিনি মই মিক্স কৰি ল'ম। তাৰপিছত ইয়াত মই এতিয়া গৰম কৰি লোৱা এয়া ৰিফাইন তেল 2 দিছোঁ। ৰিফাইন তেলখিনি সানি ল'লে নিমকিখিনি ফৰফৰীয়া হয় আৰু খাবলৈ খুব কোমল হয়। ৰিফাইন তেলখিনি মই ধুনীয়াকৈ সানি এয়া কোমল অলপ কৰি লৈ এই মুঠি বান্ধি চালে হ'ব কোমল হৈছে নাই। মুঠি বান্ধি চালে গম পাব। তাৰপিছত ইয়াত মই অকণমান কুহুমীয়া গৰম পানী লৈ আটাখিনি ময়দাখিনি মই ধুনীয়াকৈ মুঠি ল'লোঁ। এটা লাডু বনাই ল'লোঁ। এই লাডুখিনিৰ পৰা সৰু সৰুকৈ ছিঙি 4 টুকুৰা কৰি ল'লোঁ। তাৰপিছত ইয়াত মই এতিয়া ৰুটিৰ দৰে বেলি লোৱাৰ পিছত এয়া মই ৰুটি বেলি ল'লোঁ। ৰুটিটো বনাবলৈনো সকলোৱে জানে, সেইটো কাৰণে মই দেখাই নিদিলোঁ। তাৰপিছত এয়া এনেকুৱা ধৰণৰ বটলৰ সাঁফৰ এখন লৈ ধুনীয়াকৈ কাটি গ'লোঁ। খুব কম সময়ৰ ভিতৰতে আৰু খুব সহজতে বনাব পাৰিব এই নিমকিটো, কাৰণ আমাৰ কাটি নিমকি বনালে বহুত টাইম লাগে। এনেদৰে যদি সাঁফৰখনেৰে কাটি দিয়া হয় পটককৈ হয় আৰু ঘৰত আলহী আহিলেও খুব কম সময়ৰ ভিতৰতে আপোনালোকে এয়া নিমকি বনাই দিব পাৰিব। এয়া মই সাঁফৰখনে ধুনীয়াকৈ কাটি গ'লোঁ। মোবাইলটো ধৰি আছিলোঁ যে মোবাইলটোত চাই থাকোঁতে এফালে কিমানটো চাইজৰ কাটিছোঁ গমেই পোৱা নাই, সেইকাৰণে এটা ডাঙৰ হৈ গৈছে। এয়া মই আটাইবোৰ নিমকি ধুনীয়াকৈ সাঁফৰখনে কাটি ল'লোঁ। আনটো চাইডে মই তেল গৰম হ'বলৈ দিছিলোঁ। এয়া তেলখিনি গৰম হোৱাৰ পিছতে মই কাটি লোৱা নিমকিখিনিয়ে দি গৈছোঁ আৰু অকণো লাগি নধৰে। তেলত দিয়াৰ পিছতে এটাকৈ ধুনীয়াকৈ এৰি যাব। এয়া ধুনীয়াকৈ মই লৰাই ভাজি ল'লোঁ। ভাজি আছোঁ আৰু জুইটো একেবাৰে কমত ৰাখিব, বেছি জুই ৰাখিলে পটককৈ ৰঙা পৰি যাব। এনেদৰে এয়া লৰাই ভাজি থাকিব লাগিব। আৰু নিমকি ভাজিবইনো সকলোৰে জানেই। আৰু বেছি বস্তু ব্যৱহাৰ কৰা কোনো প্ৰয়োজনে নাই। খুব কম বস্তুৰে আৰু ঘৰত থকা বস্তুৰে বহুত বস্তু বনাই দিব পাৰিব আপোনালোকে। এয়া মই ধুনীয়াকৈ ভাজি ল'লোঁ আৰু এনেদৰে মই ভাজি এই আটাইবোৰ মই নিমকিয়ে ভাজি ল'লোঁ আৰু খুব ধুনীয়া হৈছে চাওকচোন। আৰু ইমান ধুনীয়া ফৰফৰীয়া হৈছে, একেবাৰে কোমল হৈছে। এয়া মই হাতেৰে এটা ভাঙি দেখালোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবচোন দেই। শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।